নমস্কাৰ, হেপী সোল গংগোত্ৰীৰ অন্য এটা লং ভিডিঅ'লৈ বহু দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰত্যেক ব্যক্তিৰে জীৱনৰ প্ৰথম অভিজ্ঞতাটো খুবেই স্পেচিয়েল। যিলেখীয়া বাৰ্থডে হওক, প্ৰথম বাৰ্থডে হওক, প্ৰথম উপহাৰেই হওক বা প্ৰথম কি বুলি ক'ম, যিকোনো প্ৰথমেই আৰু সকলোবোৰ প্ৰথমেই মানুহৰ খুবেই স্পেচিয়েল। ঠিক তেনেদৰে মোৰো আজি জীৱনৰ এটা প্ৰথম অভিজ্ঞতা মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। দিন ধৰি লং ভিডিঅ' বনোৱা হোৱা নাছিলে আৰু আজি এটা বিশেষ দিন হিচাপেহে মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মোৰ জীৱনৰ এটা প্ৰথম অভিজ্ঞতা আৰু লগতে খুবেই বিশেষ মুহূৰ্ত ভাবিলোঁ আপোনালোকৰ লগতটো শ্বেয়াৰ কৰোঁ আৰু ময়ো মেমৰি হিচাপে ইয়াতে সাঁচি ৰাখোঁ। আজি আছে মোৰ পঞ্চামৃত খুওৱা। বৰ্তমান আছোঁ মই মাৰ ঘৰত। যোৱাকালিয়ে আহিলোঁ মই মাৰ ঘৰলৈ। এতিয়া মাহঁতে কিবাকিবি আয়োজন কৰি আছে, যিহেতু নিয়মটো পালন কৰিবই লাগিব। আমাৰ সমাজত চলি অহা পৰম্পৰাগত নিয়ম, পঞ্চামৃত খোৱা এটা বিশেষ নিয়ম। এইটো কিবাকিবি যোগাৰ পাতি কৰিয়ে আছে। আজি পঞ্চামৃত খুওৱাত মাকৰ ঘৰৰ ফালৰ পৰা এযোৰ কাপোৰ দিয়ে আৰু সেই কাপোৰযোৰ পিন্ধিয়ে পঞ্চামৃত খাব লাগে। আমাৰ ফালে সেনেকুৱা এটা নিয়ম আছে। আপোনালোকৰ ফালে কেনেকুৱা বাৰু নাজানো, জনাবচোন বাৰু কমেণ্টত। সিহঁতে দিয়া কাপোৰযোৰ পিন্ধি পেলাই ৰেডি হ'ম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, শেষলৈকে চাই যাব। আৰু ফাইনেলি মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'লোঁ আৰু এইফালে মানুহজনো আহি পালে। তোমাৰ ফিলিংছটো কৈ দিয়া অকণমান। তুমি আজি পঞ্চামৃত খাবা নহয়, কেনেকুৱা লাগিছে মোৰ লগতে? দাঁতৰ বিষ। অঁ, দাঁতৰ বিষ। কালি ৰাতি বোলে শুবই পৰা নাই দাঁতৰ বিষত, তথাপি আহিছে আৰু সেইটো লাগিবই। কেনেকুৱা লাগিছে? মই ক'লোঁ মোৰ কথা। তোমাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা কেনেকুৱা লাগিছে? ভাল লাগিছে। হা? ভাল লাগিছে।
আপোনালোকে ইতিমধ্যে দেখা পালে যে পঞ্চামৃতৰ নিয়মখিনি ভালে ভালে পাৰ হৈ গ'ল আৰু মাহঁতে যেনেকৈ পাৰিছে সেনেকৈ আয়োজন কৰিছে। যদি কিবা ভুল ভ্ৰান্তি হৈছে তাতে ক্ষমা কৰিব। আৰু আমাৰ ফালে এনেকুৱা নিয়মেই হয় আৰু আপোনালোকৰ ফালে চাগে হয়তো কাৰোবাৰ জেগাৰ প্ৰতি বেলেগ বেলেগ নিয়ম হ'ব পাৰে। হয়ো জেগাৰ প্ৰতি বেলেগ বেলেগ নিয়মেই থাকে। আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰো এনেকুৱাই হয়নে। আৰু আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই জনাইছোঁ প্ৰাৰ্থনা আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, প্ৰাৰ্থনা কৰিব যাতে আহিবলগীয়া সময়খিনি আমাৰ ভালদৰে পাৰ হৈ যায়। আহিবলগীয়া নতুন সদস্যটি যাতে সুস্থ সবল হয় আৰু সেইখিনি প্ৰাৰ্থনা কৰিব আৰু আপোনালোকে মৰম দি যাব।